নমস্কাৰ সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ মই বিশ্বজিত বৰাই স্বাগতম জনাইছো। আজি আমি আহি উপস্থিত হৈছো ৰঙিয়াৰ কংকেশ্বৰ মুছাহাৰীৰ ফাৰ্মত। পূৰ্বে আৰক্ষীত যোগদান কৰা কংকেশ্বৰ মুছাহাৰীয়ে 2019 বৰ্ষত 12টা গাহৰিৰে আৰম্ভ কৰিলে গাহৰিৰ ফাৰ্ম আৰু আজি এই ফাৰ্মখনে পূৰ্ণাংগ অৱস্থা লাভ কৰিছে। আহকচোন তেখেতৰ লগত কিছু কথা পাতো। এই গাহৰি ফাৰ্মখন আপুনি কেতিয়া আৰম্ভ কৰিছিল? 2019 চনৰ অক্টোবৰৰ পৰা শুরু কৰিছিল। প্ৰথমে আপুনি গাহৰি ফাৰ্ম খোলাৰ কথাটো মানে মনলৈ কেনেকৈ আহিল আপোনাৰ? ৰিটায়াৰ হৈ অহাৰ পাছত মই আৰ্মিত আছিলোঁ। আৰ্মিৰ পৰা ৰিটায়াৰ হৈ অহাৰ পাছত চালি জাৰি চাই কি কৰাটো ভাল হ'ব, গাহৰি ফাৰ্ম কৰাটোৱে ভাল হ'ব বুলি ভাবি এইটো ষ্টাৰ্ট কৰি দিছোঁ। আৰু এই ক্ষেত্ৰত আপুনি পশুপালন বিভাগৰ লগত যোগাযোগ কৰিছিল নেকি? হয়, কৰিছোঁ। কেনেকৈ আগবাঢ়িলে আপুনি তাৰ পাছত? মই NRCP ৰাণী তাত যোগাযোগ কৰি তাত ট্ৰেইনিং এটা লৈ তাৰপাছত ষ্টাৰ্ট কৰিছোঁ। আৰু আমাৰ যি স্থানীয় যি পশু চিকিৎসালয় আছে বা পশু চিকিৎসা বিষয়া আপোনাৰ অঞ্চলৰ, তেওঁলোকৰ পৰা কেনেকুৱা সহায় সহযোগিতা পাইছে আপুনি এই ক্ষেত্ৰত? খুব ভাল এটা ৰেছপন্স। যেতিয়াই যেনে ধৰণৰ হেল্প লাগে বা সমস্যা আহি পৰে তেতিয়াই তেওঁলোকৰ পৰা এটা ভাল ডাইৰেকশ্যন পাওঁ বা হেল্প পাওঁ, আহি যায় মাতিলেও। আৰু প্ৰথম কেইটা গাহৰি আৰম্ভ কৰিছিল আৰু গাহৰিখিনি ক'ৰ পৰা আনিছিল আপুনি? মই প্ৰথমে 12টা গাহৰি লৈ ষ্টাৰ্ট কৰিছিলোঁ। আৰু আমাৰ এই সন্দিগড়ত এখন ফাৰ্ম আছে, মটংগা এগ্ৰ প্ৰডাক্টছ এনেকৈ প্ৰডিউচাৰ, তেওঁলোকৰ পৰা আনিছিলোঁ 18টা আৰু তেজপুৰৰ পৰা আনিছিলোঁ 4টা, এনেকৈ ষ্টাৰ্ট কৰিছিলোঁ। আৰু যি NRCPৰ পৰা পাছত গাহৰি আনিছে নেকি আপুনি? তাৰ পৰাই আনিছোঁ আৰু 2টা, এটা লাৰ্জ ৱাইড ইয়ৰ্কশ্বায়াৰ আনিছিলোঁ আৰু এটা ৰাণী ব্ৰিডৰ আনিছিলোঁ ফিমেল। আপোনাৰ তাত কি কি জাতৰ গাহৰি আছে বৰ্তমান? এতিয়া আমাৰ তাত হেমশ্বেয়াৰ আছে, HDK 75, লাৰ্জ ৱাইড ইয়ৰ্কশ্বায়াৰ আৰু ৰাণী, 4টা ব্ৰিড আছে। আৰু এতিয়া আপুনি পোৱালি ছোৱালীৰ ক্ষেত্ৰত কোনটো জাতৰ গাহৰিৰ পৰা আপুনি বেছিকৈ পোৱালি পাইছে? হয়, আমাৰ হেমশ্বেয়াৰ বেছি ভাল এটা ৰিজাল্ট দিছে, ভাল। এবাৰত আপুনি মানে সৰ্বাধিক কিমানটা পোৱালি পাইছে? ছেকেণ্ড টাইমত এতিয়া 9টালৈ পালোঁ। ফাৰ্ষ্ট টাইমত 18টা আছিল, 18টালৈ হৈছিল, 7, 8, এতিয়া 9 লৈছে। আৰু আপুনি এতিয়ালৈ যে গাহৰি ফাৰ্মখন আৰম্ভ কৰিছে, নিজৰ মূলধনেৰে কৰিছেনে আপুনি কিবা ঋণ লৈছে? প্ৰথমে আমি নিজৰ কেপিটেল লৈ ষ্টাৰ্ট কৰিছিলোঁ। তাৰপাছত বেংকে লোন এটা দিছে। তাৰপাছত আৰু এটা ভাল হ'ল কি নাবাৰ্ডেও ছাবচিডি দিছে এতিয়া। আপুনি মানে ৰাজ সাহাৰ্য পাব, মানে ছাবচিডি পাব। কিমান শতাংশ ছাবচিডি পাব এই ক্ষেত্ৰত? আমি ST হওঁ, তো আমাৰ কাৰণে 50% হয়। আৰু সেই ঋণটোৰে আপুনি এই কামখিনি কৰিছে নেকি? হয়, এইখিনি এতিয়া আমি নতুনকৈ কনষ্ট্ৰাকশ্যন কৰি আছোঁ। আৰু এতিয়া আপোনাৰ ফাৰ্মত কিমানমান গাহৰি আছে? এতিয়া 50টাৰ 50+ আছে। আৰু গাহৰিখিনি আপুনি কি ধৰণে বিক্ৰী কৰে? পোৱালি হিচাপত বিক্ৰী কৰে নে ডাঙৰ কৰিও বিক্ৰী কৰে, মানে বন্যাকৰণ কৰি খাহী কৰি পেলাই? হয়, পোৱালি হিচাপে বিক্ৰী কৰি আছোঁ আৰু বিক্ৰী নোযোৱাখিনি বা আমাক যিমানখিনি লাগে সেইখিনি ৰাখি আমি ফেটেনাৰ কৰি ডাঙৰ কৰি বেচিছোঁ। ডাঙৰবিলাক ধৰক কি দাম পাই আছে আপুনি? গড় ওজন কিমান মানত কি দাম পায় আৰু পোৱালিখিনি কি দামত বিক্ৰী কৰি আছে? পোৱালি প্ৰথমে আমি 2500ৰ পৰা 2500ৰ পৰা 3000লৈ বেচিছিলোঁ। কিমান দিনীয়া পোৱালি? প্ৰায় 2 মাহ, হয়, 45 দিনৰ পৰা 2 মাহ হ'ল। পিয়ন এৰা আৰু হয়। তাৰপিছত এতিয়া অলপ এটা ভাল দাম পাই আছোঁ, এতিয়া 5000লৈ পাইছোঁ। দাম বাঢ়িছে পোৱালিবিলাকৰ। আপোনালোকৰ কাৰণে অলপ ভালেই হৈছে। ভাল হৈছে। আৰু ডাঙৰ গাহৰি আপুনি কি হিচাপত বিক্ৰী কৰে? ডাঙৰ প্ৰথমে যেতিয়া বেচিছিলোঁ তেতিয়া অলপ কম পাইছিলোঁ দাম, তো এতিয়া সেই হিচাপে অলপ বেছি পাই আছোঁ।